হেল্ল' গাইছ ৰাতিপুৱাই ধুনীয়াকৈ স্কুটিখন ধুই লোৱা হৈছে ধুনীয়াকৈ চাফ চিকুণ কৰি লোৱা হৈছে আজি মানে এফালে যাব ওলাইছোঁ আৰু ক'ত গৈ আছোঁ চাই থাকক হেই গাইছ ৱেলকাম টু মাই ইউটিউব চেনেল সকলোৱে চাই আছে বিশ্বজিৎ ব্লগ চ' আজি ফাইনেলি গৈ আছোঁ যোৰহাট মৌ বন্ধা সকলোৱে গম পাইছে চাগে চ' আজি শ্ৰীমন্ত শংকৰদেৱ সংঘ ৯৪ সংখ্যক অধিৱেশন আজিৰ পৰা ষ্টাৰ্ট কৰা হৈছে ত' তালৈকে আমি গৈ আছোঁ সকলো দেখাই আছোঁ চাই থাকক তাত কেনেকুৱা ধৰণৰ আয়োজন কৰা হৈছে আৰু গাড়ী পাৰ্কিঙৰ ব্যৱস্থা কেনেকুৱা ধৰণৰ কৰা হৈছে আৰু খোৱা থকা ব্যৱস্থা কেনেকুৱা হৈছে সকলো দেখাই আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু এতিয়াও যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো প্লিজ চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিব আৰু ব'লক এতিয়া আমি যাওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘ ৯৪ সংখ্যক অধিৱেশনলৈ 1 2 3 4 5 6 7 চ' গাইজ ফাইনেলি আহি পাই গ'লোহি এয়া চাওক বাইক ৰখা পাৰ্কিং ব্যৱস্থা আৰু যিকোনো গাড়ী ইয়াত ধুনীয়াকৈ আৰামছে ৰাখিব পাৰিব ন' টেনশ্যন কোনো টেনশ্যন নাই ধুনীয়া সুবিধা কৰা হৈছে পাৰ্কিঙৰ ব্যৱস্থা ধুনীয়াকৈ কৰা হৈছে একদম টেনশ্যন ল'ব দৰকাৰ নাই আৰু এইফালে চাওক কিমান ডাঙৰ এৰিয়া একদম বাইক গাড়ী ধুনীয়াকৈ ৰাখি থৈছে সঁচাকৈ বহুত ধুনীয়া সুবিধা দিছে কোনো টেনশ্যন নাই আৰামছে আপুনি গাড়ীখন ধুনীয়াকৈ পাৰ্ক কৰিব পাৰিব আৰু ময়ো এতিয়া স্কুটিখন পাৰ্ক কৰি ল'লোঁ এতিয়া ব'লক ভিতৰলৈ সোমাই যাওঁ আৰু ফাইনেলি চাওক সোমাই গৈ আছোঁ এইখনেই হৈছে আদৰণি গেট প্ৰথম গেটখন ৱাও সঁচাকৈ বহুত ভাল লাগিছে চাওক না কি ধুনীয়া দৃশ্য চাৰিওফালে কেৱল মানুহেই মানুহ সঁচাকৈ এটা ধুনীয়া সুন্দৰ পৰিৱেশ প্ৰথম সোমায়ে মনটো ভাল লাগি গৈছে ধুনীয়াকৈ ভিতৰলৈ সোমাই গৈ আছোঁ আমি চাওক কিমান ডাঙৰ এৰিয়াও মানুহ কিন্তু তামাম হৈছে আৰু মানুহ হ'ব আমিতো সোনকালে আহিছোঁ অলপ আৰু এইখন চাওক ২ নম্বৰ আদৰণি গেট সৰু ল'ৰা ছোৱালীবোৰ হেৰাই যোৱা চান্স আছে কিন্তু ইয়াত আৰু সেইকাৰণে সৰু ল'ৰা ছোৱালীবোৰ ধুনীয়াকৈ হাতত ধৰি ল'ব লাগিব দিনতে ইমান মানুহ ৰাতিলেতো আৰু মানুহ হ'ব আৰু এইফালে চাওক কিমান ডাঙৰকৈ মঞ্চ সাজি থোৱা হৈছে এইফালে চাওক ধুনীয়াকৈ সজাই তুলিছে প্ৰতিনিধি সভা কক্ষ আৰু এয়া চাওক নৰাৰে ধুনীয়াকৈ লিখি থোৱা আছে প্ৰতিনিধি সভা কক্ষ বুলি ৱাও এইটো চাওক এইফালে বগলী ধুনীয়াকৈ সাজি থৈছে চাওক না বগলীটো কি সুন্দৰ লাগিছে ৱাও আৰু এইফালে এইটো চাওক মাছ ধুনীয়াকৈ সাজি থৈছে আৰু এইফালে এখন হৈছে নাও ধুনীয়াকৈ সাজি থৈছে আৰু যিখিনি পানী দেখিছে সেইখিনি পানী একদম ৰিয়েল পানী হয় আৰু এইফালে চাওক গৰুণ দেৱতা ধুনীয়াকৈ সাজি থোৱা হৈছে সকলো মানুহে মানে ভিডিঅ' ফটো মৰাত ব্যস্ত সকলো মানুহে মানে ধুনীয়াকৈ সাজি কাচি আহিছে আৰু সকলোৰে মুখত মানে আনন্দ আৰু এইফালে এখন চাওক গাইজ শৰাই ধুনীয়াকৈ বাঁহ বেতেৰে ধুনীয়াকৈ সজাই থোৱা হৈছে মানে সঁচাকৈ বহুত ভাল লাগিছে শৰাইখন বহুত সুন্দৰ লাগিছে আৰু এইফালে চাওক লিখি থৈছে ধুনীয়াকৈ বহাৰপুৰ বুলি কেন্দ্ৰীয় সেনাবাহিনী শিবিৰ চাওক না কিমান ডাঙৰকৈ একদম বনাই থৈছে চাওক চাওক না কিমান ডাঙৰ আৰু এইফালে চাওক বাইদেউজনীয়ে ধুনীয়াকৈ চাহপাত ছিঙি আছে চাহ বাগিচাত আৰু এইফালে চাওক এগৰাকী শিপিনী ধুনীয়াকৈ তাঁত বৈ আছে বৈ থাকক দেই কিবা চাদৰ লগাই আছে নেকি কিবা ন চাদৰ লগাই আছে আৰু এইফালে এজন চাওক ককা আৰু মানে পিছত থকাজন সম্ভৱ তেওঁ ল'ৰা হ'ব চাগে দেই আৰু এইফালে এভাগ চাওক শাস্ত্ৰ ভাগৱত থোৱা ঘৰ আৰু এইফালে চাওক ধুনীয়াকৈ মৰণা মাৰি আছে আৰু এতিয়া চাবলৈ যাওঁ ব'লক বাণিজ্য মেলাত কি বস্তু ওলাইছে কেনেকুৱা ধৰণৰ বস্তু ওলাইছে সকলো দেখাই আছোঁ ব'লক তামাম মানুহ হৈছে আৰু চব জেগাতে মানে কমিটি মানুহ ৰৈ আছে পুলিচ মিলিটাৰী বেটেলিয়ান চব আছে মানে গোটেইখিনি ইয়াত ডিউটি দি আছে আৰু কিছুমানৰ বস্তু হৈ আছে তাকে চিঞৰি আছে মানে কৈ আছে মাইকত আৰু এইফালে চাওক বাণিজ্য মেলাতনো কি ধৰণৰ বস্তু ওলাইছে কেনেকুৱা ধৰণৰ বস্তু ওলাইছে সকলো দেখাই আছোঁ ব'লক সোমাই যাওঁ ভিতৰলৈ আৰু এয়া চাওক ফাইনেলি আমি বাণিজ্য মেলাৰ ভিতৰলৈ সোমাই আহিলোঁ মানে মানুহ চাওক না বে য'তেই গৈছোঁ মানে তাতেই মানুহেই মই মানে বিচাৰি আছোঁ চক্ৰবিহুখন তো চক্ৰবিহু এখন মানে বাহিৰে ধুনীয়াকৈ বনাই থোৱা হৈছে চ' সেইখনত মানে মই আজি সোমাই চাম বুলি ভাবিছোঁ তো সেইকাৰণে মানে চক্ৰবিহুখন বিচাৰি আছোঁ চক্ৰবিহুৰ ভিতৰত মানে সোমামেই আৰু এয়া চাওক গ্ৰন্থমেলা আৰু এইফালে চাওক এয়া কিতাপৰ দোকান কিতাপ মানে জাপি পূৰা দম কৰি থৈছে যেনেকুৱা ধৰণে কিতাপ লাগে মানে চব পাব ইয়াতে মানে আৰু এইফালে চাওঁ গছৰ পৰা কি ধুনীয়াকৈ চৰাই চিৰিকটি বনাই থৈছে ইয়াতে মানে বিকিবলৈ থৈছে আৰু এয়া ফাইনেলি চাওক এইখনে হৈছে চক্ৰবিহু আৰু আজি মানে ফাইনেলি মই ভাবিছোঁ চক্ৰবিহুত সোমাই চাওক কেইমিনিট লাগে মানে ওলাই আহিবলৈ আৰু এইফালে চাওক সোমাই আছে চক্ৰবিহুত দেখিছেনে মানুহবোৰ চ' এতিয়া মোৰ পাল মই সোমাম চক্ৰবিহু ব'লক চক্ৰবিহুৰ ভিতৰত সোমাই যাওঁ চ' এয়া ফাইনেলি সোমাই গৈছোঁ চক্ৰবিহুৰ ভিতৰলৈ ত' এতিয়া বাৰু ঠিকেই আছে পিছত কি হয় নাজানো আৰু ভিতৰলৈ সোমাই গৈহে আছোঁ মানে চাওক চাওক না এখন চক্ৰবিহু অভিমন্যু তেনেকেই ফচিছিলে ওলাব পাৰিম নে আৰু এইপিনে চাওক মানুহবোৰ মানে মাথা বেয়া হৈ গৈছে যদি ওলাবই পৰা নাই মানে চক্ৰবিহুৰ ভিতৰৰ পৰাই চাওক কিবা কাৰণত যদি আপুনি ওলাব সঁচাকৈ নোৱাৰে তো মানে কোনো টেনশ্যন নাই কমিটি মানুহ একদম জেগা ৰখাই থোৱা আছে কমিটি মানুহ উলিয়াই দিব মানে তো ময়ো চাওক ভয়ে মানে সোমাই গৈ আছোঁ কিন্তু পাজত লাগিছেই মানে অলপ চলপ বাৰু দেখা যাব কি হয় তো সোমাই গৈ থকা হৈছে আৰু
তো ফাইনেলি গাইজ সোমালোঁ কিন্তু ওলাব পৰা নাছিলোঁ সঁচাকৈ মানে ওলাব নোৱাৰিলোঁ তো লাষ্টত মানে কমিটিৰ ল'ৰাজনক ক'লোঁ তো কমিটিৰ ল'ৰাজনে উলিয়াই দিম বুলি কৈছে তো কমিটিৰ ল'ৰাজনৰ মানে পিছে পিছে গৈ আছোঁ আৰু ফাইনেলি গাইজ চক্ৰবিৰ ভিতৰৰ পৰা যেনে ওলাই আহিলোঁ আৰু উলিয়াই দিলে মোক সঁচাকৈ দেই বহুত পাজোল লাগিলে আৰু এইফালে চাওক টকা পেঁপা বাঁহী নেগেৰা খোল ঢোল জাপি চব মানে গোটেইখিনি বস্তু ইয়াতে আছে আৰু ল'ব পাৰিব পইচাহে কথা আৰু এইফালে চাওক কাপোৰ দোকান মানে তামাম কিছু কাপোৰৰ দোকান দেখিছোঁ কিন্তু আৰু এইফালে চাওক পুলিচক পূৰা টাইট কৰি থকা হৈছে মানে ইয়াতে মানে কোনো খেলি মেলি কৰিব নোৱাৰিব চাৰিওফালে কেৱল পুলিচ আৰু এইফালে চাওক গছৰ পুলি আপুনি ইয়াত মানে চব বস্তুৱে পাব মানে যি লাগে মানে আপোনাক আৰু এয়া ফুচকা কিচিম বস্তু ওলাইছে মানে আৰু এয়া ফুলৰ পুলি যদি চাবলৈ আহে পইচাৰ লগত লৈ আহিব পূৰা বজাৰ কৰি লৈ যাব পাৰিব আৰু ইয়াত থকা ব্যৱস্থা চাওক ধুনীয়াকৈ থকা ব্যৱস্থা কৰি দিয়া হৈছে তেনেকৈ ঘৰ বনাই দিয়া হৈছে মানে আৰু ইয়াতে লিখি থোৱা হৈছে দেখিছেনে শদিয়া জিলা শাখা বুলি আৰু এইফালে চাওক ধুনীয়াকৈ লিখি থোৱা আছে মাৰ্ঘেৰিটা জিলা শাখা বুলি যিহেতু মানে অসমৰ গোটেইখন ডিষ্ট্ৰিক্টৰ পৰা মানুহ আহিছে ন ভকত আহিছে তো সেইকাৰণে মানে এনেকৈ লিখি দিয়া হৈছে আৰু ডিব্ৰুগড় ভকত ডিব্ৰুগড় জিলা শাখাত থাকিব মানে ৰুম নম্বৰ 7 নম্বৰত ডিব্ৰুগড় শাখাবাসী থাকিব বা এনেকৈ চৰাইদেউ থাকিব 10 নম্বৰ ৰুমত তেনেকৈ মানে লিখি দিয়া হৈছে আৰু চিজিল কৰি দিয়া হৈছে মানে ভাগ কৰি দিয়া হৈছে আৰু বাৰু ৰুমখিনি অলপ মই দেখাই দিছোঁ চাই ল'ব কৃষ্ণ উত্তৰ পশ্চিম আঞ্চলিক শাখাৰ ঘৰফলীয়া প্ৰাথমিকৰ জয়া হাতীবৰুৱা আৰু হৰুমা গগৈ আইগৰাকীক বিচাৰি তগৰ হাতীবৰুৱা বাপ জনা নামঘৰ আৰু এয়া চাওক ভোজনালয় চাওক ভাত খাবৰ কাৰণে কিমান ডাঙৰ লাইন পাতি আছে চাওক কিমানখিনি মানুহে মানে ৰখি আছে চ' ময়ো এপাক সোমাই যাম বুলি ভাবি আছোঁ মানে কেনেকুৱা ধৰণৰ আয়োজন কৰা হৈছে চাবৰ কাৰণে চ' যদি সোমাব পাৰোঁ তো দেখাম কেনেকুৱা ধৰণৰ খানা আয়োজন কৰা হৈছে কৃষ্ণ পকাবৰা তিনিআলিৰ 229 নং জ্ঞানজ্যোতি প্ৰাথমিক চাওক না কিমান ডাঙৰ লাইন এইফালে লেডিজ আৰু এইফালে জেণ্টছ চ' ময়ো লাইনৰ ভিতৰত সোমাই দিলোঁ মানে খোৱাটোতো পাছৰ কথা কিন্তু মানে চাওঁ বুলিয়ে মানে মই সোমাই গৈছোঁ কেনেকুৱা ধৰণৰ খানা আয়োজন কৰা হৈছে মানে আৰু লগতে আপোনালোকক দেখাম বুলি আৰু এইফালে চাওক মানুহ চ' ফাইনেলি গাইজ কোনোমতে সোমাই আহিলোঁ তো এতিয়া ব'লক দেখাই আছোঁ কেনেকুৱা ধৰণৰ খানা দিয়া হ'ব আৰু চাওক না কিমান ডাঙৰকৈ মানে বনাই দিছে খোৱা বোৱাৰ কাৰণে 10,000 মানুহ মানে একেবাৰতে সোমাই যোৱাকৈ মানে বনাই দিছে এতিয়া মানে ইয়াতে 5,000 মানুহ সোমাই আছে তো এইফালে এইবোৰ খালীয়ে হৈ আছে তেনেকৈ মানুহ অহা নাই মানে আৰু আহিবহে লাহে ঠিকেই আছে বাৰু তো এয়া চাওক ডিছ গিলাচ ধুনীয়াকৈ সজাই থোৱা হৈছে আৰু এতিয়া ভাতৰ কাৰণে অপেক্ষা কৰি থকা হৈছে সকলোৱে অলপ টাইম লাগে আৰু যিহেতু বহুত মানুহ ন তো সেইকাৰণে অলপ টাইম লাগে আৰু চ' এয়া ফাইনেলি চাওক ভাত আহি পাই গ'লেহি আমাৰ লাইনত আৰু এয়া চাওক ভাত ধুনীয়াকৈ দি থকা হৈছে আৰু এইফালে চাওক জলকীয়া নিমখ দিছেহি
আৰু খানাটো যিহেতু দেখিছে আপোনালোকে ভাত আৰু দালি চব্জি ভাতৰ লগত আইটেম দুটাই মানে দাইল আৰু চব্জি ঠিকে আছে আৰু যিহেতু বহুত মানুহ ন আৰু এতিয়া মই গোটেই এৰিয়াটো মানে এবাৰ ভিডিঅ' কৰি আপোনালোকক দেখাই দিব বিচাৰিছোঁ তো চাই লওক প্ৰমাণ সহকাৰে তেখেতক সংগ্ৰহ কৰিব আমি সেৱা ধৰিছোঁ কৃষ্ণ জয়গুৰু শংকৰ বাণিজ্য মেলাৰ সন্মুখত আমি এটা বডি পাৰ্ক কিছু বস্তু ওলাইছে কিন্তু দেই আৰু এইটো বস্তু চাওক এইটো কিহেৰে বনাইছে গম পাইছেনে বাঁহৰ মুহাৰ পৰা এইটো বনাইছে চাওক একদম ধুনীয়াকৈ জোলনা বনাই দিছে চাওক বাঁহৰ মুহাৰ পৰা আৰু এইফালে এইবোৰ চাওক ধুনীয়া ধুনীয়া মানে জীৱ জন্তু বনাই থৈছে বাঁহৰ মুহাৰ পৰা চিখৰ কেবি নাই মানে চিখৰ কেবি খাবলৈ হ'লে মানে বাটতে কিনি আনিব লাগিব ইয়াত চিখৰ কেবি নাপায় মানে কোনো চিখৰ গুটকা একোৱে নাপায় চিখৰ চিগেট একো নাপায় আৰু এইফালে চাওক দোকান বজাৰবোৰ ইয়াত মানে চব বস্তুৱেই পাব আৰু আপোনালোকে আৰু এইফালে চাওক ফুল ধুনীয়াকৈ ফুলৰ পুলি ৰাখি থৈছে বিকিবৰ কাৰণে এটা দাম মাৰি চাইছিলোঁ 100 টকা লাগে আৰু এইফালে চাওক সৌৰ সমলয় কলা সংস্থান ইয়াতে গোটেইখিনি বস্তুৱে আছে মানে ঢোলৰ পৰা টকাৰ পৰা গগনা সুতুলি পেঁপা মানে সকলোখিনি আছে আৰু এইফালে চাওক কিমান ডাঙৰ পেঁপা এইটো আৰু চাওক না বনাওঁতো মানে ধেমালি কষ্ট হোৱা নাই কিন্তু দেই বনাওঁতো মানে তামাম কষ্ট হৈছে চাগে আৰু ডবাটো চাওক না ডবাটো কিমান ডাঙৰ আৰু এইফালে এইটো চাওক ময়ূৰ চ' ইয়াৰ দামটো সুধি চাইছিলোঁ ময়ূৰ পক্ষীটোত 5,000 লাগে বুলি ক'লে ইয়াৰ প্ৰাইচ হৈছে 5,000 আৰু এইফালে এইজনা শংকৰদেৱ আৰু এইফালে এইটো চাওক ৰংঘৰ ধুনীয়াকৈ সাজি থৈছে কাঠেৰে লাগিলে লৈ যাব পাৰিব আৰু এইফালে এখন গৰু গাড়ী কিছু বস্তু বনাইছে বে সঁচাকৈ একদম ক'বলগীয়া আৰু এইফালে এইটো চাওক গড় এশিঙীয়া গড় অসম বিখ্যাত আৰু এতিয়া ঘৰত যাবৰ সময় হৈ গ'ল টাইম হৈছে যিহেতু চ' এয়া চাওক জেলেপি মিঠাই ধুনীয়াকৈ বনাই থৈছে তো তাৰে কিবা কিবি অলপ ল'লোঁ আৰু ঘৰলৈ আহিলোঁ চ' আজিলৈ ভিডিঅ'টো ইমানে যদি ভাল লাগিল লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব